সকলোকে মই জনাবলৈ পাই অতি আনন্দিত পাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰায় বড়ো হাৰিমু আফাদ আৰু দিল্লীস্থিত হিন্দুস্তানী গান্ধী সাহিত্য সভা, এই চাৰিটা সংগঠনৰ অৰ্গেনাইজত আৰু বিটিআৰ চৰকাৰৰ সহযোগত আমি এটা মহৎ এটা উদ্দেশ্য লক্ষ্য লৈ পেলাই অহা 15-16 নৱেম্বৰ তাৰিখে দিল্লীত ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আমি বড়োলেণ্ড মহোৎসৱ নামেৰে এটা বিশাল এটা আমি মহোৎসৱ পাতিছোঁ। আৰু ইয়াৰ অন্তৰালত আমি এটা থিম দিছোঁ, ইটুজ পিচ এণ্ড হাৰমনি এণ্ড ইণ্টিগ্ৰেল পাৰ্ট অফ 4 নেশ্যন বিল্ডিং। এই মটটো লৈ পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰায় বড়ো হাৰিমু আফাদ আৰু হিন্দুস্তানী সাহিত্য সভাই আমি বড়োসকলৰ ভাষা, সংস্কৃতি আৰু সাহিত্য এই তিনিটা বস্তুক আমি কেনেকৈ বিশ্ব দৰবাৰত আমি নিব পাৰোঁ, বড়োসকলৰ ভাষা, সংস্কৃতি আৰু বড়োসকলৰ সাহিত্যক কেনেকৈ মানে বাহিৰা জগতক আমি আগুৱাই নিব পাৰোঁ, এই তিনিটা বস্তুক লৈ পেলাই আমি বড়োলেণ্ড মহোৎসৱটো আয়োজন কৰিছোঁ। আৰু আমি সৌভাগ্য বুলি ক'ব লাগিব, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই তেখেতে 15 তাৰিখে 3:30 আমাৰ কাৰ্যসূচীত উপস্থিত থাকিব। আৰু তেখেতে প্ৰথম আহি পেলাই বড়োসকলে যি কেয়াৰটেকে 21টা আমি জি আই টেগ পালোঁ, এই জি আই টেগৰ প্ৰত্যেকটো বস্তুক আমি তাতে ষ্টল বনাইছোঁ আৰু ষ্টলটো তেখেতে আহি পেলাই উদ্ঘাটন কৰিব। তাৰপিছত আমি এটা ছেমিনাৰ ৰাখিছোঁ, বিষয়টো হ'ল দ্য ৰিচ বড়ো কালচাৰ, ট্ৰেডিশ্যন এণ্ড লিটাৰেচাৰ কণ্ট্ৰিবিউটিং ইণ্ডিয়ান হেৰিটেজ এণ্ড ট্ৰেডিশ্যন, এটা আমি ছেমিনাৰ আয়োজন কৰিছোঁ। আৰু ছেমিনাৰটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্ঘাটন কৰিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে ইয়াত যোগদান কৰিব। আৰু আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে বড়োসকলৰ ভাষা, সংস্কৃতি আৰু বড়োসকলৰ সাহিত্য ইয়াক বিশ্ব দৰবাৰত নিয়াত যথেষ্ট সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াক আমি খুব আনন্দিত হৈ পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু দুলাৰায় বড়ো হাৰিমু আফাদৰ অৰ্গেনাইজত অসমৰ বিভিন্ন সদৰ জিলা আৰু মহকুমাত আমি তেখেতক নৰেন্দ্ৰ মোদী তেখেতক আমি আদৰিবৰ কাৰণে আমি এটা পিচ শোভাযাত্ৰা আমি উলিয়াইছোঁ। আৰু আশা কৰোঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই যে এটা সপোন দেখিছিলে বড়ো জাতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আমি ভাবিছোঁ তেখেতৰ সপোনটো নিশ্চয় বাস্তৱত প্ৰতিফলিত হ'ব। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতৰ উপস্থিতিয়ে নিশ্চয় বড়োসকলক বিশ্ব দৰবাৰত এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰাত নিশ্চয় সহায় কৰিব বুলি আমি খুব আশাবাদী। তাৰ উপৰি সাহিত্য, সংস্কৃতি, সমগ্ৰ দিশক ফুটাই তোলাৰ উদ্দেশ্যৰে এটা মহান কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ আগমুহূৰ্তত আজি কোকৰাঝাৰত এটা কাৰ্যসূচী দেখিবলৈ পাইছোঁ।